হেল্ল' বন্ধুসকল, এইটো ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য এটাই যে অসমত যিবিলাক পেচেণ্ট, যিবিলাক মানুহ চেন্নাইত এপ'ল' হস্পিটেল বা অন্যান্য যিবিলাক হস্পিটেল আছে সেইবিলাকত তেওঁলোকে ট্ৰিটমেণ্ট কৰিবৰ বাবে ইয়ালৈ আহে আৰু ইয়াত মানে হাবাথুৰি খাই ফুৰিবলগীয়া হয়। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটোৱে যে তেওঁলোকে যাতে বাহিৰলৈ আহি হাবাথুৰি নাখায়, তাৰ বিষয়ে সম্পূৰ্ণ তথ্য দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। মই বিক্ৰম, আপোনালোকে চাইছে বিক্ৰম টক্স ইউটিউব চেনেল। বন্ধুসকল, ফাইনেলি মই আহি পাই গ'লোঁ এপ'ল' হস্পিটেল। মোৰ পিছফালে চাওক, আপোনালোকে ভিউ দেখিব পাৰিছে। ইয়াৰ মেইন এণ্ট্ৰেঞ্চ হয়, মেইন গেটটো হয়, যিটো গেটেদি আমি ভিতৰলৈ মানে সোমাই যাম। এতিয়া কথা হ'ল, এই ক'ত আছে বন্ধুসকল? এয়া আছে চেন্নাইৰ গ্ৰীমছ ৰোড বুলি কয়, যিটো ৰোডত মানে আপোনালোকে তাত আহি ডাইৰেক্ট এয়া হ'ল এণ্ট্ৰেঞ্চ, তাৰ ভিতৰলৈ আপোনালোকে সোমাই যাব পাৰিব। এতিয়া আপোনালোকে আহিলে অসমৰ পৰা নিশ্চয় আহিব। অসমৰ পৰা আহিবলৈ আপোনালোকে কি কৰিব লাগিব? প্ৰথমতে আপুনি মানে দুটা অপশ্যন আছে। এটা অপশ্যন হ'ল আপোনালোকে ফ্লাইটত আহিব লাগিব, আদাৰৱাইজ আপুনি ট্ৰেইনত আহিব লাগিব। এতিয়া ফ্লাইটত যদি আহে আপোনালোকে চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, য'ত মিনাম্বাকাম আছে, তাত আপোনালোকে নামিব লাগিব। আৰু ছেকেণ্ড, আপোনালোকে যদি হয়তো ট্ৰেইনত আহিছে তেন্তে আপোনালোকে এগম'ৰ নহয় বা চেণ্ট্ৰেল বুলি ৰেলৱে ষ্টেচন আছে, যিটো চেন্নাইত আছে, আপোনালোকে তাত নামিব লাগিব। তাৰ পৰা প্ৰায় আপোনাৰ 10 কিলোমিটাৰমান হ'ব ট্ৰেইনৰ পৰা যদি আপোনালোকে আহে, মানে এগম'ৰ টু এপ'ল' হস্পিটেল প্ৰায় আপোনাৰ মানে 10 কিলোমিটাৰ, প্ৰায় 20 মিনিটমান হয়তো সময় লাগিব কাৰণ ট্ৰেফিকৰ কাৰণে। আৰু যদি ফ্লাইটৰ পৰা আহে তেতিয়া আপোনালোকে মিনাম্বাকাম বুলি যিখন মানে এয়াৰপৰ্ট আছে, চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, সেই এয়াৰপৰ্টৰ পৰা প্ৰায় আপোনাৰ লাগিব 30-40 মিনিট লাগিব পাৰে, হয়তো বেছিও লাগিব পাৰে ট্ৰেফিকৰ কাৰণে। আৰু ইয়াত আশে পাশে আপোনালোকে যিটো মেইন এণ্ট্ৰেঞ্চ দেখিছে, যিটো ভিউ দেখিছে, ইয়াত আশে পাশে বহুতো ৰুম আছে। কিন্তু আপোনালোকে যদি কিবা মানে লিভাৰ ট্ৰান্সপ্লেণ্ট হওক বা অন্যান্য যিকোনো এটা বেমাৰত ইয়ালৈ আহে, তেন্তে আপোনালোকে ডাইৰেক্ট নাহিব। কাৰোবাৰ লগত বা চেন্নাইত যিসকল মানুহ থাকে, যিসকল আপোনালোকৰ চিনাকি হওক বা অন্যান্য ইয়াত কাম কৰা অসমত বহুতো মানুহ আছে। আৰু এজন বিশেষ ব্যক্তি আছে, ভক্ত মৰাণ বুলি কয়। তেওঁ মানে কি কৰে, কাৰোবাৰ পইচা নলয়, কিন্তু তেওঁ মানুহক সহায় কৰে, মানে ফ্ৰীকৈ সহায় কৰে যদিহে সময় পায়। গতিকে যদি আপোনালোকে এপ'ল' হস্পিটেললৈ আহিব বিচাৰিছে আৰু যদি মানুহ পোৱা নাই, মানে আপোনাক হেল্প কৰিবলগীয়া কোনো যদি মানুহ নাথাকে, তেন্তে আপোনালোকে ভক্ত মৰাণৰ নাম্বাৰটো মই আপোনাক দি দিম। কিন্তু আপোনাক মানে কমেণ্টত নিদিওঁ, মই আপোনালোকে DM কৰিব, DMত মই আপোনাক নাম্বাৰটো দি দিম। তেওঁ মানে কি বিশেষ যিসকল ব্যক্তি নতুনকৈ আহে, কাৰণ নতুনকৈ যেতিয়া কোনোবা এজন ব্যক্তি আহিব ইয়ালৈ, তেওঁলোকে হয়তো গম নাপায় ইয়াত কিমান খৰচ হ'ব বা হস্পিটেলত এদিনত কিমান লয়, বা ইয়াত যিবিলাক আশে পাশে ৰুম আছে সেই ৰুমবিলাকত কিমান টকা মানে খৰচ হয়। তেওঁ সম্পূৰ্ণৰূপে সেই ডিটেইলবিলাক দি দিব, আপোনালোকক সহায় কৰিব। গতিকে মই তেওঁৰ নাম্বাৰটো মই দি দিম। এতিয়া কথা হ'ল কি, আপোনালোকে যেতিয়া ধৰি লওক অ'টো বা কেব বুক কৰি আহিব, আপোনালোকেতো ইয়াৰ ভাষাটো নাজানে। ইয়াত ভাষাটো সম্পূৰ্ণৰূপে তামিল, ইয়াত হিন্দী ইমান ভালকৈ মানুহে মানে গম নাপায়। এতিয়া আপোনালোকে কি কৰিব, যিসকল মানে চিনাকি ব্যক্তি তেওঁলোকক কল কৰি আহিব। নহ'লে আপোনাক য'ত 20 টকা লয় তাত আপোনালোকক 40 টকা ল'ব, য'ত 100 টকা লয় তাত হয়তো 150-200 টকা ল'ব। গতিকে এয়া ইয়াৰ এণ্ট্ৰেঞ্চ হয়, আপোনালোক দেখুৱালোঁ। আৰু ভিতৰলৈ আমি যাবলৈ বন্ধুসকল হস্পিটেললৈ আহিছিলোঁ, বিশেষ দাদা এজনক লগ পালোঁ। এই দাদাজন অসমৰ হয় আৰু অসমৰ পৰা ইয়ালৈ আহিছে এপ'ল' হস্পিটেল, তেখেতৰ মাতৃক মানে চিকিৎসা কৰাবলৈ। গতিকে দাদাজনক সুধোচোন ইয়াৰ অনুভৱ কেনেকুৱা আহিলে। দাদা, আপোনাৰ নামটো? মোৰ নাম মহম্মদ জিয়াৰুল হুছেইন। আপুনি ইয়ালৈ কেতিয়া আহিছিলে? মই আজি 16 দিনে হ'লোঁ। 16 দিন হ'ল ন? অঁ। ইয়াত মানে আহি আপুনি যিটো এপইণ্টমেণ্ট লৈ আহিছিলে ন, এই মানে চিকিৎসাটো কেনেকুৱা? সেইটো একচুৱেলি হৈ দিওঁ। চিকিৎসা বেয়া নহয়, কিন্তু ইয়াত মানে মানুহখিনি জানি আহিলে খুব বেটাৰ। জানি আহিলে বেটাৰ। অঁ, মানে ইয়াত কি হয়, আপোনাৰ ইয়াত বহুত মানে ডুপ্লিকেটিও হয়, বহুত চিটি এৰিয়া, মেট্ৰ' চিটি হয় ন? বহুত হয়। মোৰ যেনেকুৱা মোৰ মাৰ যেনেকুৱা 4টা হাৰ্টৰ স্কেনিং দিছিলে, তাৰে ভিতৰত 2টা ৰিপৰ্ট পাইছিলোঁ, 3টা ৰিপৰ্ট দিছিলে, এটা ৰিপৰ্ট নাই। কিন্তু মই জানাৰ পিছত মানে বস্তুটো মই ধৰিব পাৰিছোঁ। তাৰপিছতহে ইহঁত মানে বহুত কিবা কিবি কৰি পেলাই ইহঁত মানে আৰু এটা ৰিপৰ্ট মোক উলিয়াই দিয়ে। মানে এনেকুৱা ইহঁতৰ ডুপ্লিকেট কৰে। ইয়াত কি হয়, মানে একচুৱেলি পইচা বহুত যায়। মানে নৰ্মেলি আমি যিখিনি এক্সৰে কৰোঁ 400-500 টকা লয়, কিন্তু ইয়াত এটা এক্সৰে যদি কৰিব যায় আপোনাৰ 2000-3000 এনেকুৱা লাগে। এতিয়া আপোনাৰ ইয়াত থকা কিমান দিন হ'ল? মানে মই 15-16 দিন হ'ল। 16 দিন। আৰু দাদা, কথাটো কি হ'ল, ইয়াত মই কথাটো কৈ দিছোঁ, এইটো আজিকালি পইচা কোনে নিবিচাৰে, সকলোকে পইচা লাগে। আৰু আপোনাৰ পৰা 100 টকাৰ জেগাত যদি আপোনাক 200 টকা ল'ব পাৰে, তেন্তে 100 টকা এটা এক্সট্ৰা প্ৰফিট হয়। ঠিক আছে? আপোনালোকে অকল আপোনাক বুলি নহয়, প্ৰত্যেকজন অসমবাসীক কৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই বা তেওঁলোকে যিটো ভিডিঅ' চাব, তেওঁলোকে ইয়ালৈ আহিলে মই এবাৰ আকৌ কৈছোঁ, মই আগতো কৈছোঁ অলৰেডি,
আপোনালোকে ডাইৰেক্টলি আহিব নালাগে। ইয়াত এনেকুৱা কিছুমান বিশিষ্ট মানুহ আছে, যেনে মই ক'লোঁ যে এজন ভক্ত মৰাণ বুলি আছে, ভাল মানুহ, তেখেতে মানে বহুত মানুহক সহায় কৰে। তো ইয়াত কোনো পইচা পাতি নলয়, সহায় কৰে। এই তাৰ অৰ্থ এইটো নহয় যে প্ৰত্যেক টাইমতে তেওঁ ফ্ৰী থাকে। যি সময়ত তেওঁ থাকে কণ্টেক্ট কৰিলে হয়তো আহিব, মানে 90% চান্স থাকে যে তেওঁ আহিব পাৰিব বুলি। একচুৱেলি কি হয়, আমি নাজানো না কোন মানুহ ক'ত থাকে, আৰু মানে লগ পোৱা নহয়, আৰু এনেকুৱা যদি পৰিচিত মানে এনেকুৱা যদি ট্ৰাম্পছৰ মানুহ থাকে তো আমি নিশ্চয় কণ্টেক্ট কৰিম। নিশ্চয় আপোনালোকে, মই আপোনাক কথা এটা বুজাই থৈ দিওঁ। আপোনালোকে ক'ৰবালৈ আহিলে আপোনালোকে প্ৰথমতে গুগল চাৰ্চ কৰে ন। আজিকালি কি হয়, আজিকালি প্ৰত্যেকটা জেগাতে, আৰু অসমীয়া মানুহ মানে অসম বুলি নহয় বা ভাৰত বুলি নহয়, প্ৰত্যেক জেগাতে থাকে। আপোনালোকে ভিডিঅ'বিলাক কিছুমান ইউটিউবত চাব, যিবিলাক এতিয়া মই আপলোড কৰা বুলি নহয়, বহুত এনেকুৱা ইউটিউবাৰ আছে যিসকলে ভিডিঅ'বিলাক আপলোড কৰে, আৰু আপলোড কৰি ইনফৰমেশ্যন দিয়ে যে কোনোবাই যদি আহে তেওঁলোকে কণ্টেক্ট কৰি আহিলে কি হ'ব, তেওঁলোকে এটা হেল্প কৰিব, সুবিধা হ'ব। এতিয়া আপোনালোকে ডাইৰেক্ট আহিলে আপোনালোকে ইয়াত হয়তো এক নম্বৰ ভাষাটো নাজানে। এতিয়া আমি যিহেতু অলপ দিন আছোঁ, আমি কমচে কম বহুতখিনি নাজানিলেও অলপ চলপ জানো, বা আমি কি কণ্ডিশ্যন চলি আছে সেই কথাটো আমি বুজি পাওঁ নাই। গতিকে অসমৰ মানুহ যদি কোনোবা আহে তেন্তে প্লিজ কাৰোবাক কণ্টেক্ট কৰি আহিব। আৰু অসমৰ ল'ৰা ইয়াত বহুতো অসমৰ ল'ৰা আছে, ওচৰে পাঁজৰে কোনোবা যদি আছে তেওঁকো কণ্টেক্ট কৰি আহিব পাৰে। এটা দুটা তেওঁলোকে ভিডিঅ' চাব পাৰে, ভিডিঅ' চাই অসমীয়া যিসকল যুৱক যুৱতীয়ে ভিডিঅ' বনাইছে বাহিৰত আহি, তেওঁলোকক অলপ কণ্টেক্ট কৰিলে তেওঁলোকে অসমৰ হয় যিহেতু কোনো ফ্ৰড নকৰে, গতিকে তেতিয়া সুবিধাটো অলপ ভাল হয়, নে কি দাদা? ধন্যবাদ। এটাই মানে কথা ক'ব খোজোঁ, দাদাৰ মা অতি সোনকালে সুস্থ হৈ কাইলৈ অসমৰ টিকেট আছে, অসমলৈ ঘূৰি যাওক। কালি আৰু বাকী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বুলি কৈ দিয়ক। দাদাৰ মানে লগ পালোঁ, মই মানে মেডিচিন অলপ ৰিটাৰ্ণ আছে, মই যাওঁতে মই দাদাৰ মানে অসমীয়া আমাৰ যিটো মাতৃভাষা এইটো মানে মই শুনি পেলাই ইয়াত থিয় হ'লোঁ। তাৰপিছত দাদা হয়তো কিবা মোবাইলত কথা পাতি আছিলে। তাৰপিছত মই দাদা ক'লোঁ যে দাদা আপোনাৰ ঘৰ, ক'লে যে ক'ত ক'লে দাদা? গোলাঘাট। মই ক'লোঁ যে আমি একে অসমীয়া, সেইকাৰণে মই আপোনাৰ লগত কথা পাতিলোঁ। ধন্যবাদ, ঠিক আছে, আপোনাক ধন্যবাদ দিছোঁ। আপুনি ভাল লাগিল, সোনকালে যাব আৰু। ঠিক আছে।